নমস্কাৰ, মই ৰুবুলে মিষ্টাৰ আৰবিছ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ খেতিয়কসকলৰ প্ৰধান সমস্যা হ'ল বজাৰ। আমি যদি উপযুক্ত এখন বজাৰ নাপাওঁ, আমি যিমান ভালকৈ খেতি কৰিলোঁ আমাৰ খেতিৰ ওপৰত কোনো লাভ নহয়। আৰু যেতিয়া বজাৰখন ভাল নেপাওঁ বা খেতিৰ পৰা আমি লাভৱান হ'ব নোৱাৰোঁ, তেতিয়া আমি ক'ব লাগে কি খেতি কৰি লাভ নাই, খেতিৰ পৰা আমাৰ একো উপকাৰ নহয়, এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে। সেইকাৰণে আমি খেতি যিহেতু কৰোঁ আৰু খেতি কৰিলে আমি কেনেকৈ লাভ কৰিব পাৰোঁ তাকে মই আলোচনা কৰিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজি হ'ল আমাৰ ফাগুন মাহৰ 11 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ আজি 24 তাৰিখ। আমি এতিয়া এইখিনি চাওক, গছ সকলো দেখুৱাম মই এজোপা এজোপাকৈ, কিন্তু এতিয়া মই এইকেইজোপা দেখুৱাই লৈছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে। এতিয়া ফাগুন মাহৰ আজি 11 দিনত যদি এই গছখিনি এনেকুৱা হয় বগাবলৈ, এতিয়া মই ইয়াত জেং দিয়াৰ লগে লগে এইখিনি 2-3 দিনৰ পিছত বগাবলৈ আৰম্ভ কৰিব আৰু ফাগুনৰ শেষৰ ফালে পূৰা সম্পূৰ্ণ 12-13 খিলা পাত হৈ যাব। আৰু যেতিয়া এইবিলাক গছ 12 খিলা 13 খিলা হৈ যায়, লাগিবলৈ তলৰ পৰা আৰম্ভ কৰে। আৰু যদি মই ফাগুনতে যদি মই গছখিনি ওপৰলৈকে বগোৱাব পাৰোঁ, তেতিয়া মই নিশ্চয় চ'ত মাহৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব পাৰিম। আৰু যদি মই এতিয়া তুৰৈ হওক, জিকা হওক, দাংবডি হওক, তিয়ঁহ হওক, এনেকুৱা যদি শাক পাচলিবিলাক মই চ'ত মাহৰ পৰাই যদি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব পাৰোঁ, মই বজাৰত মই নিশ্চয় এটা ভাল দাম পাম। এনেকুৱা কিছুমান কথাৰ কাৰণে আমাৰ বজাৰত আমাৰ খেতিয়কসকলে লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। যিসকলে ধৰি লওক উচিত সময়ত খেতি নকৰে, তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া। আৰু যিসকলে অতীতৰ পৰা এনেকৈ নিৰ্দিষ্ট সময়ত খেতি কৰি আহিছে উপযুক্ত সময়ত, তেওঁলোকে নিশ্চয় লাভৱান হৈ আহিছে। আৰু তেওঁলোকে খেতিয়ক বুলি ক'লে বা খেতি বুলি ক'লে তেওঁলোকে কেতিয়াও এটা বেয়া দৃষ্টিকোণেৰে নাচায়। খেতিৰ পৰা লাভ হয় বুলি তেওঁলোকে ভাবে বা ধৰি লয়। আৰু যিসকলে ইয়াৰ লোকচানৰ সন্মুখীন হয়, তেওঁলোকে খেতি বেয়া বুলি কয় বা খেতিৰ পৰা লাভ নহয় বুলি কয়। এতিয়া ধৰি লওক বজাৰত কবি, বেঙেনা হওক বা বিলাহী হওক, বজাৰত এতিয়া দাম বহুত কম। আৰু যিসকলে আগতীয়াকৈ খেতি কৰি ধৰি লওক কবি, বেঙেনা, বিলাহী এনেকুৱাবিলাক বিক্ৰী কৰিলে, তেওঁলোকে নিশ্চয় আগতে সুন্দৰ এটা দাম পালে। আৰু সেই যিখিনি বিলাহী এতিয়া 15-20 টকা বজাৰত হৈ আছে খুচুৰা, আৰু সেইখিনি যদি আপোনালোকে শাওণ মাহত বজাৰত উলিয়াব পাৰে, নিশ্চয় তাৰ দাম দুগুণ হ'ব। এনেকুৱা ধৰণৰ কিছুমান কথা আমি খেতিয়কসকলে নিশ্চয় জানিব লাগিব। আৰু তেনেদৰে যদি আমি সেইবিলাক কথা মন কাণ দিওঁ, তেতিয়াহে আমি খেতিৰ পৰা অলপ হ'লেও আমাৰ উপকাৰ হ'ব। আৰু খেতি কৰিলে তেতিয়াহে আমাৰ লাভ হ'ব। এতিয়া এইডোখৰ মাটিত মই বছৰেকত 2টা খেতি কৰোঁ। এতিয়া তুৰৈ খেতি আৰম্ভ কৰিছোঁ। তুৰৈ খেতিটো আমাৰ যদি ভাল হয়, ভোল, তুৰৈ এনেকুৱা ধৰণৰ খেতিবিলাক কি হয়, 6 মাহ দিনে লাগে। আৰু যিহেতু এতিয়া মোৰ এইখিনি বগাবলৈ আৰম্ভ কৰিছে, আৰু মই ইয়াত এতিয়া সুন্দৰকৈ এটা এনেকৈ নলা কৰি দিছোঁ। আৰু মাটি এনেকৈ ইয়াত জাপি এই পাতিটো এনেকৈ দীঘলীয়াকৈ এনেকৈ ৰুলি দিছোঁ। যিহেতু এতিয়া বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে, বাৰিষা হোৱাৰ লগে লগে ইয়াত অত্যাধিক পানী জমা হ'লে নিশ্চয় গছখিনি মৰি যাব। আৰু এইডোখৰ মাটি পথাৰচিনিকা মাটি হয়। এইডোখৰ মাটিত যিহেতু মই আহাৰ মাহত আকৌ এই খেতিটোৰ পিছত
মই জাতিলাও খেতি কৰোঁ। সেইকাৰণে মই এতিয়াই মাটিটো তুলি এডোখৰ জাতিলাও খেতিখিনিৰ কাৰণেও উপযোগী কৰি তুলি ৰাখিছোঁ। এতিয়া মোৰ এই খেতিখিনি 6 মাহ পৰ্যন্ত থাকে যেতিয়া, আৰু মই সেই 6 মাহৰ পিছত পুনৰ যেতিয়া জাতিলাও খেতি আৰম্ভ কৰোঁ, তেতিয়া মোৰ এই বছৰটো এইটো 2টা খেতিয়ে এই মাটিডোখৰ কাৰণে হৈ যায়। সেইটো সময়ত যিখিনি মোৰ বস্তু উৎপাদন হয়, সেইখিনি বজাৰত বিক্ৰী কৰিলেও মই এটা উচিত দামত মই বিক্ৰী কৰিব পাৰোঁ, আৰু মোৰ তাৰ পৰা মনে ভবা ধৰণে মোৰ ইনকমো সেনেকুৱাই হয়। আৰু আনফালে যদি মই এইপিনে চাওঁ, এইডোখৰত মই এতিয়া ৰঙালাও দি থৈ দিছোঁ। আপোনালোকক কেইবাটাও ভিডিঅ' মই ৰঙালাও গছখিনি কিমান ডাঙৰ হৈছে, কি হৈছে, এইবিলাক ভিডিঅ' কেইবাটাও আপোনালোকৰ আগত আগবঢ়াই থৈছোঁ। এতিয়া মোৰ এইখিনি মোৰ খেতি এতিয়া ধানৰ খেতি যেতিয়া আৰম্ভ হ'ব, তেতিয়ালৈকে মোৰ ৰঙালাও এইখিনি গছখিনি থাকিব। এইখিনি উঠাই পুনৰ মই ধান খেতিৰ কাৰণে আকৌ প্ৰস্তুতি চলাম। এনেধৰণে যদি খেতি কৰে, নিশ্চয় আপোনালোকৰ মাটিডৰাৰ পৰা এটা নিশ্চয় সুন্দৰ আপোনালোকে লাভ পাব বুলি মোৰ বিশ্বাস। আৰু মই এনেদৰে খেতি কৰি আছোঁ কাৰণে মোৰ খেতিৰ কাৰণে মোৰ হাবিয়াসটো বাঢ়ি আছে। মই যিহেতু সৰুৰ পৰাই খেতিৰ লগত জড়িত, আৰু খেতিক মই কোনোদিনে এটা বেয়া চকুৰে চাই অহা নাই। এই কথাবিলাক মোৰ যিবিলাক খেতি উৎপাদিত শস্য বজাৰত বিক্ৰী কৰি মই যিখিনি ধৰি লওক মই অভিজ্ঞতা পাইছিলোঁ, তাৰ ফলতে ইমানখিনি মই শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ এইবিলাক কথাই আপোনাকো উৎসাহিত কৰাৰ লগতে লাভৱান কৰি ৰাখিব বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াকে কৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।